ৰাতিপুৱাৰ পৰা বহুত কাম কৰিলো ভোকা লাগে কৰি আছা দেখা নাই নেকি মই বাচন দি থাকা চব কোনাই লাগছা ভাল বস্তু ভাগত নাপায় মোক চব পগলাই লাগছে ৰাতিপুৱাৰ পৰা কাম কৰি চব পাও নাই কি মুখে এনেকে যদি পাকঘৰত হাত দুখন চলিল হয় তাক লাগি ভাত হৈয়ে উঠা নাই নে কাৰ মৃত্যু কৰি আছা চাৰ্টিফিকেট খানা লেখাই আছিল নেকি মই যে 7টা বজাত ভাত ৰান্ধিবলৈ খুৱাব লাগিব মই নাৰো 7টা বজাত ভাত ৰান্ধি খুৱাব লাগিব তোৰ ভাতক লাগিও চাৰ্টিফিকেট লাগে নাখাও যাৱে তোৰ ভাত মোক কি শান্তি নাই চলিতে শান্তি নাই খাওয়াতো শান্তি নাই মই যি থাকাতকে মৰাই ভাল হৈছি মছলা এনে কৰ এনেই থাকাতকে ৰ কিনো পিন্ধি যাওঁ আজি হাফ পেণ্টটোকে পিন্ধি যাওঁ নেকি গৰমত দিন হাফ পেণ্টটোকে পিন্ধি যাওঁ হাৱা বতাহ অলপ লাগিব পিন্ধি যাওঁ দে কৃষ্ণ মোৰ যাতে পৰীক্ষাটো ভাল হয় কামনা কৰিবি আৰু আমি যাও যাও আজি রকম কে দিলে দিদা হয় না টাকা তো ওটা রুটিলা হুই লাগি গেছি একবার কিতে ভাই আইবো আল্লাহ এই খরচ মা হুই লাগি গেছি তবে তোমার হ্যাঁ না দিলি অসুবিধা হবে না তোমার দিকে মারা সারা নিতে ভালো লাগবে না কি সারি না লাগবে ভালকে রত সারাগুলো রোবানা জানা খাবার নাই মরা হয় জানা আমি মেন গেটত থাকব লাগব তার থাকি কাম না যো কেতিয়াবা আহে লৰা ছোৱালীবোৰ 9 বাজিলেচোন আজি স্মার্ট পাই আৰু লৰা ছোৱালীবিলাক বহুত স্মার্ট আহিলেও দিগদাৰ হ'ব আমি আৰু অলপ ওয়েট কৰো টাইম হৈছে Yes, coming. Boha. Tumar naam to ki? Namaskar, my name is Jyoti Burba. Tumak sakoi to ke lage? Ma'am, মোৰ এজন ভাইটি আছিল ভাইটিজনো সৰুতে ঢুকাল দেউতাও ঢুকাল এতিয়া মা মই অকলে ঘৰ উপাৰ্জন কৰিব পৰা মানুহ নাই সেয়েহে মোক চাকৰিটো অতি দৰকাৰ ঠিক আছে আমিও চাই লওঁ বাৰু পিছে তোমাৰ কোৱালিফিকেশ্যন কিমান স্যাৰ মই বিএ পাস তুমি এতিয়া যাব পাৰা তুমি সিলে গলে আমি বাৰু মাতিম তোমাক ঠিক আছে ম্যাম মই এতিয়া যাম যে ছোৱালী যদি কিষ্টাচাৰ ন ভাল নেক্সট নেক্সট মাথি আইবাৰে 2 নম্বৰ আরে
সেই যখন ভালো লাগছে ওলে এই নাম্বারটা বুঝিম বলে বহা বহা তুমি বহা তোমাৰ নামটো কি মোৰ নাম শ্ৰী লিপিকা ডেকা তোমাৰ কোৱালিফিকেশ্যন কিমান মই আজ পাছ কৰিছো বাপ এইটো কি বাছই আশপাশ মোৰ নামে শুনা নাছিলো এই তাকেতো কি পাছ বাইটো এই বহুত পাছে এই যাবা দিয়াই ভাল বাৰু তুমি এতিয়া যোৱা তুমি চিলে গ'লে তোমাক আমি মাতিম ডেকা ছাৰ এইটো কি কোৱালিফিকেশ্যনৰ নাম এইটো আজ পাছ হয় বাইদেউ ইণ্টাৰভিউটো হ'লে না বেয়া হোৱা নাই ইণ্টাৰভিউ নাম্বারটা দিবি নি তাৰ গোট নাচা কিয় এক্সৰ মাইণ্ডটো কি কি কৰিব কথা দা মোৰ লগত নকবে কিন্তু খজালে যা যা নেক্সট আইব দিয়া যাব দিয়ক রসুরা তোমার পারমিশন তোমার সারা ভালো তুমি আপনাদের কোনো কানে বাবারে জানো সোনকালেও দিয়ক মোৰ দেৰি হৈছে চাও তা সোয়ালে এসি গোটাই খাতা হাপে না আমি দিয়েছি আর ওটা সোলা আমি দিয়েছি কোনো মানে বিনি কি পারমিশন তো এই পিছে হাপেন নিয়ে সেটি কোনো পারিবা না তাই বেলেগ দিন আইবা ইন্টারভিউ বেলেগ দিনে দিবা তাই আপোনাক মই বাহু দিছি বেলেগ দিনে ইন্টারভিউ দিবা দিছি মইতো বেলেগ ছোৱালী নিচিনাকৈ আহিছো এই তোমাৰ বহুত বেলেগ লাগছি পূজা চাবা লাগছি জিভে দেশ পুলিয়েছে আমার সারা সালে সব খাইব দেড়বু দেড় প্রায় তা ঘর যায় ভালো বাইরে আজি যাব দিয়ক মই বহুত দূৰৰ পৰা ইণ্টাৰভিউ দিবলৈ আহিছোঁ গাড়ী ভাড়া কৰি লৈ আহিছোঁ ছাৰ গাড়ী ভাড়া কৰি লৈ আহিলো উপায় নাই নেপায় থানত বিগত ক'ত দেখা আছে ইয়াতে লেখান শুন নাই পিছে যাবানে তাই কিয় চাচোন মিটার কাপ পানি কথা লেখা থাকে নাকি হ্যাঁ এখন আছে না স্টেশন নাই উনকে পরীক্ষা দিবা আছি ইন্টারভিউ তা হজে এটা আমাদের হজে দেখলা ওদ্দ সোয়ালি এটা ইন্টারভিউ ইনকে দিবা আছি এখন সঙ্গে মাঝি হলো আমাৰ তাই যখন পৰীক্ষা দিয়ে আহি না পৰীক্ষা দিছিলে ইমান সময় যে কি বা করছি কবা নৰোৱা আজিকালি চিয়া ক'ত বা কি কৰি আছে আহিবা দে কাম কৰি আজি ভাগৰে লাগছি দেখোন এই আহিয়া নাপায় ইমান দেৰি গৈছি কিয় কি কৰি আছে ইয়াত বাবু দে বাবু অলপ ধৈৰ্য ৰৈছো আহিবালি তই তোৰ কি হৈছে আৰু কি অথাই কান্দি আছা আছো বঢ়িয়া পানী লৈ আহোঁ গৈ ইণ্টাৰভিউ কাৰণে হ'লে দিবা দিলিহে মই দিম গোটাই হা কি দিবা দিয়া নাই তই হেৰখন দিবা গৈছিলে কি অথাকে দিবা নিদিলা আকৌ মই পৰীক্ষা দিবা গৈছিলো তাৰপিছত ফকতীয়া নিজৰ পৰা এগৰাকী ছোৱালী ঘৰত ছোৱালীগৰাকী লগ পোৱা নাব সেইটো ক'ব নোৱাৰো কিন্তু আজি কিবাকে কথাটো পাতিব লাগিব ভাবে নিনা ছোৱালীগৰাকী ঘৰ এইখানে নেকি মোৰ ঘৰতে এজন স্থানীয় ব্যক্তি এজনক লগ পাইছোঁ ভাবে নিনা ছোৱালীৰ বিষয়ে তুমি কি ক'বা মই এখন নাকাম দিম দিয়া কি চিন্তা লাগে মই অকণমান চেষ্টা তাকে হৈছোঁ এইগৰাকী ল'ৰাৰ স্বভাৱটো ইমান ভাল নহয় আমি অলপ ভিতৰ দিকে যাম ছোৱালীগৰাকীৰ লগত কথা পাতিব লাগি চেষ্টা কৰোঁ ভিতৰলৈ যাম ছোৱালীগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমাব চেষ্টা কৰোঁ হাবি পিন্ধা বাইদেউজনী হাবি পিন্ধা ছোৱালীগৰাকী ঘৰ পালোঁ হাবি পিন্ধা ছোৱালীগৰাকী এইখনে হ'লনে আমি ফকতীয়া নিজৰ পৰা আহিলোঁ হয় আপুনি বহাওকচোন মোৰ বহা সময় নাই আপোনাক কেইটামান প্ৰশ্ন কৰোঁ হয়
আপোনাৰ ছোৱালীগৰাকীয়ে যে পৰীক্ষা দিব নাপালা কিহৰ কাৰণে নাপালা অলপমান ক'ব পাৰিব নেকি? আপুনি মোক সোধাকৈ তাই সুধিলে বেছি ভাল হ'ব। আজি তাই সেইটো ইণ্টাৰভিউ নিদিয়াৰ কাৰণে আমি বহুত দুখী। আমি ছোৱালীগৰাকীৰ কাষলৈ যাওঁ। এয়া আপোনালোকে দেখিছে এতিয়াও তেওঁ হাফেন পিন্ধিয়ে আছে। তোমাক এটা প্ৰশ্ন কৰিব পাৰো নেকি? হয় সোধা। তুমি যি পৰীক্ষা দিব নাপালা কিহৰ কাৰণে? আপুনি দেখোন নিজেই কৈছে এই মাত্ৰ হাফ পেণ্ট পিন্ধাৰ কথা, আৰু মই যাতে হাফ পেণ্ট পিন্ধি যোৱাৰ কাৰণে মোক হয়তো পৰীক্ষাটো দিব নিদিলে। আপুনি এডমিটখনত চাই লওক, হাফ পেণ্ট পিন্ধি ক'ত ইণ্টাৰভিউ দিব নোৱাৰে। নাই এডমিটখনত সেইবিলাক নাথাকে, কিন্তু তথাপিও তুমি ভাল এযোৰ কাপোৰ পিন্ধি যাব লাগিছিল। তোমাৰ হাফেনৰ বাহিৰে আৰু কাপোৰ নাই নেকি? মই হাফ পেণ্টতে কমফৰ্টেবল ফিল কৰোঁ, যিহেতু গৰম দিন সেইকাৰণে পিন্ধিছোঁ। মই দেউতাকক দুটামান প্ৰশ্ন কৰোঁ ছোৱালীজনীৰ ক্ষেত্ৰত। আপুনি একদম মই প্ৰশ্ন দুটামান কৰিম, আপুনি ক'ব পাৰিব না? ছোৱালীজনীৰ কাপোৰৰ অভাৱ দিছিল নেকি আপুনি? নাই, মইতো কাপোৰৰ অভাৱ দিয়া নাই, তাইহে জানিব কিয় এইবোৰ পিন্ধি গৈছে। আৰু হাফ পেণ্ট পিন্ধি যায় পৰীক্ষা দিয়াটো উচিত আছিল না? নাছিল, তাইৰ কাৰণে মই কাপোৰ বুই আনি থৈছোঁ, কিন্তু তাই ক'ৰবাৰ পৰা চিঙা ভাঙা কাপোৰ মুখা আনে আৰু পিন্ধি থাকে। এই সেনেকৈ পিন্ধি থাকোঁতে আজি এই গতি হ'লে। বাৰু আপোনালোকে কওকচোন, ছোৱালীগৰাকীৰ দোষ আছিল নে পৰীক্ষাৰ কৰ্তৃপক্ষৰ দোষ আছিল? ফকতীয়া নিজৰ এক বিশেষ প্ৰতিবেদনৰ পৰা কেমেৰা পাৰ্চন বেলটৰ সৈতে মই উল্টোৱা। নমস্কাৰ। যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব।